গুড মৰ্নিং। সদায় কিটচেনতে থাকি থাকি আমনি লাগিছে। আজি ৰাতিপুৱাই 5 বজাতে ওলাই আহিছোঁ তেজপুৰলৈ যাম বুলি। আৰু এয়া ঢেকীয়াজুলি পাইছোঁ। সুন্দৰ এখন চাহ বাগিচা দেখিবলৈ পাইছোঁ। অতি মনোমোহা দৃশ্য চাই চাই আমি তেজপুৰলৈ বুলি গৈ আছোঁ। কিছু দূৰ গৈ আৰু এখন আমি চাহ বাগিচা পালোঁ আৰু ইয়াত আমি অকণমান সময় ৰখি দিম। দুই এটা স্নেপ লৈ ল'ম আমি ইয়াতে। বৰ ধুনীয়া দৃশ্য, অতি সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। পুনৰ আমি গাড়ীত উঠিছোঁ আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰলৈ বুলি আমি ৰাওনা হ'ম। এয়া মহাভৈৰৱ মন্দিৰৰ দুৱাৰদলিত উপস্থিত হৈছোঁ আমি আহি, আৰু আমি মন্দিৰৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। চাকি ধূপ অকণমান লৈ মন্দিৰলৈ বুলি আগবাঢ়িলোঁ। শংখ ঘণ্টাৰ শব্দই মন্দিৰৰ চৌহদত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়া চাকি কেইগছি জ্বলাই দিওঁ। এয়া মন্দিৰৰ পৰা আমি ওলাই আহিছোঁ। আহকচোন আমি এতিয়া অগ্নিগড়লৈ যাওঁ। এয়া আমি অগ্নিগড় আহি পালোঁ। আহকচোন ওপৰলৈ যাওঁ। পাহাৰৰ পকী খটখটিৰ ওপৰেৰে আমি আমাৰ গন্তব্য স্থানলৈ আগবাঢ়ি আছোঁ। ভাগৰ লাগিছে। ইয়াত অগ্নিগড়ৰ শিখৰত থিয় হৈছোঁ আহি, আৰু ইয়াৰ পৰা কলীয়া ভোমৰাৰ দলংখন সুন্দৰভাৱে দেখিবলৈ পোৱা যায়, আৰু লগতে তেজপুৰ চহৰখন অতি স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। গোটেইখিনি আমি ইয়াৰ পৰা চাই ল'লোঁ। কেমেৰাটো ওলোটা হৈ থাকিল নহয়। এতিয়া আমি শ্ৰী গণেশ মন্দিৰ গেটলৈকে গৈ আছোঁ। এই ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ নৈখন সুন্দৰভাৱে দেখিবলৈ পোৱা যায়, আৰু আমি এইখিনি চালোঁ ধুনীয়াকৈ। এতিয়া আমি যাওঁ গাড়ীলৈ, পুনৰ গাড়ীত বহোঁগৈ। আমাৰ কিবা খাবৰ মন গৈছে। ৰেষ্টুৰেণ্টত খালোঁ, কিন্তু আমি কোৱেল বাৰ্ডৰ কণী বইল কৰি আনিছিলোঁ। এতিয়া গাড়ীতে এইকেইটা খাব লৈছোঁ। এয়া কলীয়া ভোমৰাৰ দলং, আৰু ইয়াৰে পৰা আমি এতিয়া পোনে পোনে টেন্স ৱাটাৰ পাৰ্কলৈ যাম। তাত আমি গা ধুম। খুব গৰম লাগিছে আমাৰ। তাত গৈ পেলাই আমি অলপ গা ঠাণ্ডা পেলাম, গা ধুম। আহি পালোঁ আমি টেন্স ৱাটাৰ পাৰ্ক, আৰু টিকেট কাটি পেলাই আমি ভিতৰলৈ সোমাই আহিম। গা ধুই ল'ব লাগিব এতিয়া। পাৰ্কৰ পৰা ওলাই আহিলোঁ। এতিয়া বাহিৰত চিপ চিপকৈ বৰষুণ পৰি আছে।
পুনৰ আমি সুন্দৰ দৃশ্যৰ মাজে মাজে উভতি আহি আছোঁ। এয়া আমি নলবাৰীৰ প্ৰণীতা ৰেষ্টুৰেণ্ট আহি পালোঁ আৰু ইয়াত আমি অলপ চাহ খাই ঘৰলৈ উভতিম। এয়া প্ৰণীতাৰ গুলপীয়া চাহ আৰু লগত চাওমিন লৈছোঁ। আমি খাই ফ্ৰেছ হৈ লওঁ আৰু ঘৰলৈ উভতিম। এয়া আমি আহি নলবাৰীৰ ভিমাৰ্ট পালোহি আৰু অলপ দূৰ গৈ আমাৰ ঘৰ পামেই। গতিকে আজিলৈ ধন্যবাদ।